Hey guys, welcome back to my YouTube channel. After so long, বহুত দিনৰ পিছত আকৌ আহি গলো আৰু আজি ষ্টাৰ্ট হ'ব গাড়ী ঘৰৰ পৰা। গাড়ী ঘৰৰ পৰা আমি যাম জংগলৰ মাজত বিহালী ফৰেষ্ট নহয় এতিয়া ৱাইল্ড লাইফ চেংচুৰী বিহালী ৱাইল্ড লাইফ চেংচুৰী গৈ আছোঁ আজি। এণ্ড আপোনালোকে জানেই ৰিজাৰ্ভ ফৰেষ্ট প্ৰপ'জ হৈ গ'ল ৱাইল্ড লাইফ চেংচুৰী হিচাপে, ত' ৱাইল্ড লাইফ চেংচুৰী ক'ব পাৰি। এণ্ড ৱাইল্ড লাইফ চেংচুৰী গৈ আছোঁ বিহালী ৱাইল্ড লাইফ চেংচুৰী। আৰু আজি ৰাঙাগাৰা নহয়, আজি মই যাম বিহালী ৱাইল্ড লাইফ চেংচুৰী একদম কোৰত বল্ডাৰ পুখুৰী, বহুত ডাঙৰ এটা পুখুৰী হয় আৰু আৰ্কিঅ'লজিকেল যিবিলাক ৰুইনছ সেইবিলাক দেখাম। তাৰ লগতে কি কি দেখা পাওঁ সেইটো দেখামেই। তো বলক আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰা যায়। আজি পিকনিকো আছে মানে নেচাৰ্ছ বন্যপ্ৰাণৰ, তো সেইকাৰণে যাওঁ বলক। ঘৰৰ পৰা ওলালোঁ আৰু পাপাৰ লগত যাওঁ আৰু লেটছ গো গাইজ। এইয়া জেগাত আহি পাই গ'লোঁ। এইটো হৈছে পিকনিক মানে বনভোজ ইয়াতে হ'ব। আমি বল্ডাৰ পুখুৰী গৈ আহি ইয়াতে খাম, যাম আৰু ব্লগ সব ৰেডি যাওঁ আৰু। কিছু সদস্য নেচাৰ্ছ বন্যপ্ৰাণৰ ইয়াতে থাকিলে আৰু আমি কেইটা এতিয়া গৈ আছোঁ বল্ডাৰ পুখুৰী ফৰেষ্টৰ মাজত। আমাৰ নেচাৰ ষ্টাডি হ'ব আৰু ইয়াতে ডিছকাশ্যন হ'ব নেচাৰ্ছ বন্যপ্ৰাণৰ। কিছু সদস্য বা প্ৰেচিডেণ্ট ছাৰহঁত ইয়াতে থাকিব, ডিছকাশ্যন। তো তেই গাইজ অলপ চেংচুৰীৰ ভিতৰত সোমাই আছোঁ আৰু ব'লা। এতিয়া আহি পালোঁ, ক'ত আহি পালোঁ পৰিচিত? এইটো আহি পালোঁ নাহৰ জান। বন্ধুক লৈ লৈছোঁ, বন্ধুক লাগিব ন। আচল জংঘলত সোমাই আছোঁ। এটা কেনেকৈ লাগিছে? মাগো ওম নমঃ শিৱায় জয় হো। পাই গ'লো। এতিয়া এইটো পাৰ কৰিম আমি, এইটো পাৰ জপিয়াই দিয়া। এই মা কসম ইমান ঘন অৰণ্য। ইয়াত সূৰ্যৰ তৰপো কিছুমান জেগাত নপৰে, তেনেকুৱা ঘন জংঘল বিহালী। গুৰুদা যদি ইয়াত বাঘ ওলাই যায় কি কৰিব? একদম কি কৰিম আৰু ঘৰত সোমাই থাকিব লাগিব তলত, সেই গছৰ তলত। এই স্ক্ৰীণত যোনটো ফটো দেখিছে এইটো হয় এৰিষ্টলকিয়া আছামিকা, আৰু এই উদ্ভিদজোপা পৃথিৱীৰ বাবে নতুন উদ্ভিদ। আৰু এই উদ্ভিদৰ লগতে তিনিটা আৰু নতুন উদ্ভিদ বিহালী বনাঞ্চলৰ পৰা পৃথিৱীৰ বাবে নতুনকৈ ডিস্কভাৰ্ড হৈছে, আৰু তাৰ লগতে বহুতো অতি দুৰ্লভ স্পিচিছো আছে। বহুত তিতা বস্তুটো, আৰু ইয়াক ট্ৰেডিশ্যনেলি এইটো মেডিচিনেল ইয়াৰ ইউজেছ আছে। আমি ইয়াক 2017-18 বৰ্ষত আমি বিজ্ঞানসন্মতভাৱে ইয়াক নতুনকৈ এৰিষ্টলকিয়া আছামিকা বুলি পেলাই নামাকৰণ কৰিছোঁ। পাথৰ আৰ্কিঅ'লজিকেল ৰুইনছ এইবিলাকে নেকি? আৰু এটা বিশেষ কথা, এইবিলাক যে মানে এই যিবিলাক পাথৰ দেখিছে ন, এইবিলাক বহুত আগৰ পুৰণা পাথৰ হয়। আহোম কিংসকলে এইখিনি ডিজাইন কৰি থৈ গৈছে। আৰু বিহালী বনাঞ্চলত এনেকুৱা বহুতো আৰ্কিঅ'লজিকেল ৰুইনছ আছে যিবিলাক যদি আপোনালোক আহে দেখা পাব। আৰু এইবিলাক মানে হিষ্ট্ৰিকেলি বহুত ৰিচ বুলি ক'ব পাৰি, আৰু হিষ্ট্ৰীৰ ফালৰ পৰাও বিহালী বনাঞ্চল এটা চহকী অঞ্চল। মানে এইবিলাক বনাইছে ন, বহুত আগৰ মানুহবিলাকে। আগৰ মানুহ মানে কি আৰু এইটো আহোম স্বৰ্গদেউসকলৰ হেৰি আৰু আহোম স্বৰ্গদেউ। আচ্ছা চাওক, বিহালীত আহিলে এইবিলাক চাব পাব। আমাৰ এই হেণ্ডবুক অফ বিহালী ৰিজাৰ্ভ ফৰেষ্টত ইয়াৰ হেৰিখিনি গোটেই কথাখিনি অন্তৰ্ভুক্ত হৈ আছে। এইখিনি ন? কোনোবাই জানিব বিচাৰিলে কিতাপখন সংগ্ৰহ কৰি ল'ব লাগিব। ঠিক আছে, তাৰ কাৰণে নেচাৰ্ছ বন্যপ্ৰাণক কণ্টেক্ট কৰিলে হ'ল। ইমান ডাঙৰ জংঘল, ইমান জৈৱ বৈচিত্ৰ্যৰে চহকী অঞ্চলত চাওক কিদৰে ডিফৰেষ্টেশ্যন চলাই যোৱা গৈছে। আংকল ইয়াৰ পৰা কি এইটোতো পুৰা হেৰি হয়, ডিফৰেষ্টেশ্যন কৰিছে? এইটো হয় ডিফৰেষ্টেশ্যন। এইটো মানে বিহালীত এনেকা হৈ থাকে ন? এনেকুৱাতো হৈয়ে থাকে মাজে মাজে। আৰু এই গছজোপা তাৰমানে কি দেখাতহে ডাঙৰ, কিন্তু এইটো তেনেকুৱা কাঠৰ কোনো কাম নহয়, কোমল কাঠ। এইটো কোনোবা মানে কি RCC বিল্ডিং বনাইছে হয়তো চাটাৰিঙৰ অৰ্ডাৰত। এইটো ইলিগেল ন? ইলিগেল, কমপ্লিটলি ইলিগেল। ইয়াৰ ওপৰত নিউজো হৈ গৈছে আৰু এইখিনি চিজ কৰা হৈছে। আৰু ইয়াত গছজোপা কাটি পেলাই সামান্য পৰিমাণৰ কাঠ নি পেলাই বাকী গছজোপা এনেই নষ্ট হৈছে।
ইয়াৰ তলতো যাব পাৰি নেকি? অ' পৰিচিত ইয়াৰ তলত যাব পাৰি নেকি? আৰু আমি বল্ডাৰ পুখুৰী আহি পালোঁ। আৰু চাওক এইবিলাকো আৰ্কিঅলজিকেল ৰুইনছেই হয়, এইবিলাকো বহুত আগৰ পাথৰ। আৰু বল্ডাৰ পুখুৰীত এতিয়া আমি অলপ ৰেষ্ট কৰিম আৰু বল্ডাৰ পুখুৰী বল্ডাৰ মানে কি ইয়াত বল্ডাৰেই চাৰিওফালে বল্ডাৰ ডাঙৰ ন পুখুৰীটো বহুত বহুত ডাঙৰ। কোনটো বল্ডাৰ? চৰাই আছে ৰ'ব এইপিনে কিবা চৰাই চিঞৰি আছে। বুলবুলি চৰাই বুলবুলি আমি চাৰিটা অলপ পিছপিনে আছিলোঁ, মই শংকৰ ছাৰ তপনদাহঁত। তো এতিয়া আমি বেলেগ ৰাস্তা আহি গ'লোঁ, বাকী পৰিচিতদাহঁত আগপিনে গুচি গ'ল। এতিয়া আমি কোনপিনে গৈ আছোঁ আমি কনফিউজ। কি হ'ব আংকল? ওলাই যাম ন, টেনশ্যন নাই। তেনেহ'লে হেৰাই গ'লোঁ। অকণমান নহয় অলপ হেৰাই গ'লোঁ ন আংকল? অলপ ইফাল সিফাল এতিয়া কি হ'ব? ওলাই যাওঁ। নোলালে কিন্তু নোলালে ইয়াতে থাকিম। প্লেণ্টেশ্যনটো ইফালেই লাগে, সিফালে নহয় নেকি? ইফালে হ'ব প্লেণ্টেশ্যন। জংঘলত আহা সেইটোৱে ডাঙৰ কথা। হেৰাই গ'লোঁ ভাই। নাই ঠিক আছে, একো নাই, হেৰাইছোৱে। এই গাইজ আমি হেৰাই গ'লোঁ। এতিয়া আমি বোকা দি অহা নাছিলোঁৱেই, আমি হেৰাই গ'লোঁ। এতিয়া আমাক বাঘে চিকাৰ কৰিব যেন লাগিছে। এতিয়া পাই গ'লোঁ ৰাস্তা পাই গ'লোঁ ন। ৰাস্তা আমি তীব্ৰ অনুসন্ধানৰ পিছতহে পালোঁ। বোকা চোকা খোজকাঢ়ি অলপ সংগ্ৰাম কৰিব লগা হ'ল ৰাস্তা বিচাৰোঁতে। এনেকুৱা এক্সপিৰিয়েঞ্চ লাগে। এক্সপিৰিয়েঞ্চ আমাক লাগে। দুদিনলৈকে আমি বনাঞ্চলত হেৰাই যাব লাগে, সেইটো নহ'ব। তেতিয়াহে হেৰুৱা নিচিনা অনুভৱ হ'ব। নাই ৰাস্তা পাই গ'লোঁ। এক পলৰ কাৰণে মোক এনেকুৱা লাগিছিলে মই আৰু আজিৰ পৰা আৰু বিহালীতে থাকিব লাগে। বেছি বিহালী কৰি আছিলোঁ, আজিৰ পৰা আৰু বিহালীতে থাকিম বুলি ভাবিছিলোঁ। আৰু এক পল কে লিয়ে ये रास्ता यहाँ से गलत हो गया था। এইখিনিৰ পৰা আমাৰ ৰাস্তাটো মিষ্টেক হৈছিল। ইহঁতেতো পাই গ'ল চাগে কেম্প। সিহঁতে কেম্প পাই গ'ল, ভোজন আৰম্ভ কৰিলে চাগে। এতিয়া আমি লাহে লাহে আৰু গৈ থাকিম কাছগতিয়ে জমাই দিছে। কাছগতিয়ে যাম আমি, কাছগতি। ঘূৰা নহ'ব আজি ফৰেষ্ট ভিতৰত বহুখিনি বস্তু দেখা পালোঁ। আচল জংঘলৰ মাজতো এইটোৱেই না। ক'ত আৰু কাজিৰঙা গ'লে কি হৈ যায়, আমি ঘাঁহনি দেখা পাওঁ, কিন্তু আচল জংঘল হ'ল বিহালীৰ নিচিনা, যিবিলাক সঁচাকৈ ঘন অৰণ্য। হয় নাই দাদা? হয় হয়, আমি পাঁচজন ব্যক্তি হেৰাই যোৱা ঘন অৰণ্য। আৰু কি লাগে? ইয়াতে ঘন হ'বলগীয়া নাই, 5জন ব্যক্তি হেৰাই গ'লোঁ। আচলতে অৰণ্য বোলে এইটো। আপোনালোকে ইয়াত আহি এক্সপিৰিয়েঞ্চটো ল'ব লাগে, মই সেইটো ভাবোঁ। তো বিহালী আহিব, এক্সপ্ল'ৰ কৰিব। বনাঞ্চল আৰু ক'তো নাই। নাই জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বনাঞ্চল, আৰু প্ৰটেকশ্যনৰ জৰুৰত আছে বিহালীত এতিয়া। আৰু তেনেকৈ আমি কেইবাটা নদী পাৰ হ'বলগীয়া হ'ল, কেইবাটা নদী, জলাশয়, সৰু সৰু খাকো পাৰ হৈছোঁ। আৰু সেইবিলাক সৰু নহয়, জলাভূমি কিছুমান আছে বিহালীত, বল্ডাৰ পুখুৰীৰ নিচিনা। তেনেকুৱাতে দেওহাঁহো ভাগ কৰে। ৰিপৰ্ট আছে, চেকলিষ্ট অফ বাৰ্ডছ বিহালী RF অট'বিট পৰিচিত দাই দিছে। চাব হোৱাইট উইং ডাক স্পিচিছটো আছে বিহালীত কনফাৰ্মেশ্যন। আৰু তেনেকৈ জলাভূমিতে থাকে। হোৱাইট উইং ডাক নৰ্মেলি আইচলেটেড ৱেটলেণ্ডত থাকেতো। অনাগত দিনসমূহত আমি আৰু বনাঞ্চলৰ ভিতৰত, একদম ভিতৰত ওলাই আহিলোঁ। ঠিকে আছে। আজি এতিয়া বনভোজ খাব যাম, বনভোজ শিয়ালমাৰী ভিতৰত তৰফৰ পৰা আয়োজন কৰা বনভোজ মহোৎসৱ। সেইটোৱে মানে গেট টুগেডাৰ।
প্ৰত্যেক বছৰে হয় গ্ৰেট টুগেডাৰ নেচাৰ্ছ বন্যপ্ৰাণ তো এইবাৰো সেইটোৱে হয় তো যাওঁ আৰু এৰি থৈ আহিছে আমাক এইটো গেজু হৈছে লগ পালোঁ আংকল কেনে লাগিছে হেৰাই গৈছিলোঁ নহয় নাই হেৰুৱা নাই আমি যি হওক আপোনালোকে এৰি আহিছে এইটো নহ'ব আমি হেৰাই গৈছিলোঁ তাতে আমাক বাঘে খালে কি হ'লে হয় আমাক এৰি আহিছে আৰু এইটো চাওক হাতীৰ প্ৰিয় খাদ্য ঔটেঙা খাই জংঘলত আহিলে জংঘলী বস্তু খাব লাগিবই বিহালী বনাঞ্চলৰ পৰা ৰিটাৰ্ণ হৈ গ'ল আৰু এয়া পাই গ'লো নাহৰজান পিকনিক খাম ফৰেষ্টৰ পৰা আহি গ'লো জংঘলৰ পৰা আহি তাৰপিছত পিকনিক নিচুজ বন্যপ্ৰাণ এতিয়া বছে কি দিছে মই নেমু দিছোঁ ভাইটিক এইটো জংঘলী নেমু ঠিকে আছে তাতেই আমি খানা চানা খাই দিলোঁ এতিয়া পেট চেট পূজা হৈ গ'ল এতিয়া আৰু ঘৰ যাওঁ বাই বাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই